হ'ব চা কি কৰিবি তই মুখা কি কৰিবি মোৰ ইণ্ডিয়ান আৰ্মি মোক বচাবলৈ আহি আছে তাৰ কথা শুন তাক ইণ্ডিয়ান আৰ্মি বচাবলৈ আহি আছে তোক চাগে সেই ব্লাষ্টত মৰিলে বুলি ভাবিছে এতিয়াতো কোনে বচাবলৈ আহিব হা চা ইয়াক মাৰি খতমে কৰি দিও নেকি ইয়াক কেনেকে নামাৰো ইয়াৰ পৰা গোটেই ইণ্ডিয়ান আৰ্মি চিক্ৰেট কথাবোৰ জানিব লাগিব ইয়াক বহুত দৰবাই মাৰিম ৰ চিক্ৰেট কথা তহঁতক লাগে ন মই মৰি যাম এতিয়াও চিক্ৰেট কথা নকওঁ তহঁতক মই কৈছো তহঁতি মোক এতিয়াই মাৰি দে পাছত নহলে পস্তাব লাগিব তহঁতি তই চিনিয়ে পোৱা নাই পাকিস্তানক আমি এটা আৰ্মিয়ে তহঁতৰ 10টা আৰ্মি সমান হয় তোৰ চাগে ইণ্ডিয়ান আৰ্মিবোৰে আমাৰ ঘৰতে পলাৰ পতন দিলে চব চাগে লেপ লৈ ঘৰত ঘূৰি আছে তই ইণ্ডিয়াৰ কথা এনেকে কবলৈ আহিছ ন তহঁতৰ পাকিস্তান দেশ হৈছে সন্ত্ৰাসবাদী দেশ আৰু আমাৰ ইণ্ডিয়া দেশ হৈছে স্বাধীন পবিত্ৰ আৰু আত্মবিশ্বাসী আৰু সেই আত্মবিশ্বাসে আছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ ওপৰত ই গমেই নাপায় হ'ব পাৰে সিহঁত আমি কিমান মাটি আমি পাকিস্তানৰ দখললৈ আনিলো বুলি তই আমাৰ ইণ্ডিয়া মাটিহে পাকিস্তানৰ দখললৈ নিছ আমাৰ ইণ্ডিয়া আৰ্মি আহি এনেকুৱাকে তহঁতক মাৰিব তহঁতি সম্পূৰ্ণটো ভাবি নাপাবি চাবি আৰু মোক ইয়াৰ পৰা লৈ যাব আৰু আমাৰ ইণ্ডিয়া মাটি আমাৰ ইণ্ডিয়াই হৈ থাকিব মোৰ প্ৰিয় ইণ্ডিয়ান আৰ্মিহঁত তোমালোকে জানাই পাকিস্তানে আমাৰ ইণ্ডিয়া বৰ্ডাৰ সোমাই বহুতো ইণ্ডিয়ান আৰ্মি মাৰিলে তাৰ ভিতৰত এজন কৰ্ণেলো আছিলে তেওঁলোকে দেখিছা নহয় কিদৰে দেশৰ বাবে শ্বহীদ হ'ল তাৰ আমি প্ৰত্যুত্তৰ দিবই লাগিব সিহঁতি ভাবিছে চাগে ইণ্ডিয়া একো কৰিব নোৱাৰে কিন্তু আমি সিহঁতক খুদৰিবলৈহে চান্স দি আছিলো সিহঁতি যিহেতু আমাক তেনেকুৱা কৰিছে তাৰ বাবে আমি তাৰ প্ৰত্যুত্তৰ দিবই লাগিব এতিয়া মিছনটো কেনেকুৱা হ'ব মিছনটোৰ নাম হৈছে পাকিস্তান ধুলাই কি নিউজ কিডনেপ কৰি থৈছে তেতিয়াহ'লে এই মিছনটো তিনিটা মূল লক্ষ্য আছে প্ৰথমটো হৈছে পাকিস্তানক ঠিকছে প্ৰত্যুত্তৰ দিয়া আৰু ছেকেণ্ডটো হৈছে পাকিস্তানে দখল কৰা মাটিক পুনৰ ইণ্ডিয়ালৈ ঘূৰাই অনা আৰু থাৰ্ডটো হৈছে কাৰ্নেল চাহাবক বচোৱা তেতিয়াহ'লে তোমালোক ৰেডি নে তোমালোকৰ কেপ্টেইন হ'ব সুজান সিং তেতিয়াহ'লে তোমালোককেইটাই সৈন্যলৈ যুদ্ধত নামি যোৱা যুদ্ধত জয় হৈ আহিবা আৰু প্ৰয়োজন হ'লে এয়াৰফৰ্চলৈ কলিং কৰিবা তেতিয়াহ'লে ভাৰত মাতা কি তেতিয়াহ'লে চৰ্দাৰ সিং আৰু দেৱ তোমালোক দুটাই কাৰ্নেল চাহাবক ৰেস্কিউ কৰিবলৈ যাবা আৰু আমি দুটা ইয়াত চম্ভালিম আৰু মই ইয়াত সৈন্যৰ সৈতে যুদ্ধ কৰিম আৰু সেই চেগতে তোমালোকে কাৰ্নেল চাহাবক ৰেস্কিউ কৰি ল'বা তেতিয়াহ'লে জয় হিন্দ ছাৰ জয় হিন্দ